জয় জয়তে মই আজি আমাৰ পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাৰা সজাগতামূলকভাৱে যি পথ সজাগতামূলক আমি এটি কাৰ্যসূচী ৰূপায়ণ কৰি আমাৰ সমাজত সততে হৈ থকা পথ দুৰ্ঘটনাসমূহ মানুহৰ অসাৱধানতাবশতঃ ছিট বেল্ট নমৰা, হেলমেট নিপিন্ধা বা পথত আমি চলাচল কৰোঁতে যিসমূহ নীতি নিয়ম মানি চলিব লাগে সেই নিয়মসমূহ মানি নচলাৰ ফলত তাৎক্ষণিকভাৱে যিসমূহ দুৰ্ঘটনা সংঘটিত হয় সেই দুৰ্ঘটনাসমূহ আমাৰ সাধাৰণ জ্ঞান আৰু ক্ষুদ্ৰ প্ৰয়াস সতৰ্কমূলক ব্যৱস্থাপনাৰ জৰিয়তে কেনেকৈ হ্ৰাস কৰিব পাৰি তাৰ প্ৰতি এটি বাৰ্তা বা মেছেজ সমাজলৈ আগবঢ়োৱাৰ উদ্দেশ্যে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে শিক্ষক সমাজে এই উদ্যোগ গ্ৰহণ কৰিছোঁ। ইয়াৰ জৰিয়তে যাতে আমি এটা বাৰ্তা দিব পাৰোঁ যাতে বাইক চলালে কেনেকুৱা ধৰণৰ ঘটনাৰ সন্মুখীন হয়, আমাৰ জীৱন বিপদাপন্ন হয়, অকালতে আমাৰ জীৱন মৰহি যায়। তেনেকুৱা এটা সিচুৱেশ্যন আমি তোমালোকৰ মাজত সৃষ্টি কৰিব বিচাৰিছোঁ। এয়া আমাৰ বাইক আৰোহীয়ে তোমালোকৰ মাজত বাইক ষ্টাণ্ট কৰিবলৈ আৰম্ভ কৰিছে। এয়া পানীগাঁও চাৰিআলিত ট্ৰেফিক পইণ্টত আমাৰ পুলিচৰ পহৰাৰ মাজত দলখনৰ মাজত আমাৰ দুজন বাইক আৰোহীয়ে বাইক ষ্টাণ্ট কৰিবলৈ আৰম্ভ কৰিছে। কোন কৰিছা সহায় কৰা কোন কৰিছা সহায় কৰা। সম্পূৰ্ণ বাইকখন বঢ়াবৰ বাবে আমাৰ পানীগাঁও ট্ৰেফিক পুলিচ সন্মানীয় টিকেনজিৎ সোণোৱাল ছাৰক মই অনুৰোধ জনাইছোঁ। ইয়াতে এটা এক্সিডেণ্ট হৈ গ'ল। এক্সিডেণ্টত দুজনৰ থিতাতে মৃত্যু ঘটিছে আৰু দুজন সংকটজনক অৱস্থাত আছে। এতিয়া কথা হ'ল যি দুজনে বাইক চলাওঁতে হেলমেট পৰিধান কৰিছিলে তেওঁলোক বৰ্তমান সংকটমুক্ত বুলি আমি গম পাইছোঁ, আৰু যি দুজনে হেলমেট পৰিধান কৰা নাছিলে তেওঁলোক ইতিমধ্যে মৃত্যুমুখত পৰিছে। গতিকে মই সকলোকে আহ্বান জনাইছোঁ আপোনালোকে দুচকীয়া বাহন চলাওঁতে সদায় হেলমেট পৰিধান কৰিব। साथ समंदर भी है चल साथ सुरों में कर दे के ऐलान। हिम्मत है तो रोको और जुर्रत है तो मारो, रे आज हथेली में रखती है जान। मिट्टी में तेरा खून, खून में तेरे मिट्टी, मिट्टी में तेरा खून, ऊपर बीच में तेरा जुनून। रे सुल्तान मेहनत की डोरी हौसलों से बांधी है। सीने में तेरे आग पानी आधी है, मेहनत की डोरी हौसलों से बांधी है। पर्वत भी तू ही और तू ही पत्थर है, जो चाहे तू वो भी बन जाए तेरी मर्जी है। मोड़ के रख दे दोनों ही तूफान। चोट कितनी गहरी या ठेस जिगर में ठहरी, तो जज्बा इतना जहरी है ये मान।
আপোনালোকৰ চিটবেল্ট কিয় মৰা নাই চিটবেল্ট নাই মৰা চাইড কৰক নাই নাই চাইড কৰক স্যার ফাইনটো কাটি দিয়কচোন স্যার ফাইনটো কাটি দিয়ক ইমার্জেন্সি হৈছে কাৰণে আহিছিলোঁ আমি কি হ'ল হেলমেট কি হ'ল আৰু তিনিজন উঠিব নোৱাৰিবা নহয় তিনিজন উঠিব নোৱাৰিবা চাইডত যোৱা তিনিজন কিয় উঠিছা তোমালোকে আৰু হেলমেট নাই তোমালোকৰ স্যাৰ লাইচেন্স আছে নাই চাওকচোন লাইচেন্স আছে নাই লাইচেন্স নাই লাইচেন্স নথকাকৈ তোমালোকে গাড়ী চলাব নোৱাৰিবা নহয় এইফালে হেলমেট পিন্ধা নাই হেলমেট পিন্ধিব সদায় নিজৰ পৰৱৰ্তী সময়ত হেলমেট পিন্ধি আহিব বুলি আশা কৰিম ঠিক আছে আপোনালোকৰ সহযোগিতা আপোনালোকে দেখুৱালেহে সকলোৱে কৰিব গতিকে আপোনালোকে পিছত মানুহ বুলি ভাবিছে ভালকৈ পোৱাটো ৰেকৰ্ড কৰি শুনাব লাগিব বাইদেউ আপোনালোকে মেডিকেলৰ মানুহ চিনিব আমাৰ ষ্টুডেণ্ট আগৰে হয় নে নহয় পিন্ধিব লাগে হেলমেট আমি তোমালোক থাকোঁতে আগতে এনেকুৱা এৱাৰনেছ প্ৰগ্ৰাম কৰিছোঁ এতিয়া তোমালোকে যদি এনেকুৱা কৰা পিছত কি হ'ব তোমালোকে ৰাস্তাৰ কিয় দৌৰিছা পুলিচ আপোনাৰ ৰাস্তাৰ মাজত দৌৰিছা তোমালোকে ৰাস্তাত দৌৰোঁতে এতিয়া যান জঁটৰ অসুবিধা হৈছে নহয় তোমালোকৰ নিজৰ কাৰণে বিপদ আৰু বেলেগ ৰাইজৰ কাৰণে বিপদ গতিকে তোমালোকে দৌৰা প্ৰেক্টিছ কৰা য'ত যি কৰা চব ফিল্ডত কৰিবা এই বিষয়ে আমাৰ ছাৰে তোমালোকে অলপ ভালকৈ বুজাই দিব দেই এতিয়া ৰাস্তাত কিন্তু তোমালোকে ফিল্ডত কৰিবা আৰু সময়টো চাই ল'ব লাগে হ'ব ঠিক আছে প্ৰগতি